নমস্কাৰ, মই চন্দনাই মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মইনা কাঠফুলা কেনেকৈ বনাওঁ আপোনালোকক মোৰ পদ্ধতিৰে দেখুৱাম। বলক ৰেচিপিটো আৰম্ভ কৰোঁ। মই ইয়াতে লৈ লৈছোঁ আলু, আৰু এয়া হৈছে জলকীয়া, আৰু এয়া হৈছে পিঁয়াজ, আৰু এয়া বিলাহী, আৰু এয়া গ্ৰীণ মটৰ, আৰু আদা নহৰুটো ধুনীয়াকৈ পিচি লৈছোঁ। আৰু মই গোটেইখিনি বস্তু ইয়াতে তৈয়াৰ কৰি লৈ লৈছোঁ। কাঠফুলাখিনি ধুনীয়াকৈ গৰম পানীৰে ধুই মই বাচন এটাত ধুনীয়াকৈ থৈ দিছোঁ। আপোনালোকেও ধুই ল'ব গৰম পানীৰে ধুনীয়াকৈ। আৰু মই ইয়াত কেৰাহীটো গৰম হোৱাৰ পিছত তেলটো দি দিছোঁ কাঠফুলাৰ পৰিমাণে। আৰু তেলটো গৰম হোৱাৰ পিছত মই পিঁয়াজটো দি দিলোঁ। পিঁয়াজটো এতিয়া হেতাখনেৰে ধুনীয়াকৈ লৰাই দিম। পিঁয়াজটো যাতে ধুনীয়াকৈ ভজা হৈ যায়। পিঁয়াজটো আধা ভজা হৈ যোৱাৰ পিছত মই জলকীয়া, আদা নহৰুটো ধুনীয়াকৈ দি দিছোঁ। আৰু মই এতিয়া হেতাখনেৰে ধুনীয়াকৈ লৰাই দিছোঁ। ইয়াতে মই এতিয়া মছলাখিনি এড কৰি দিম। এয়া হৈছে জিৰা গুড়া, এয়া হৈছে জালুকৰ গুড়ি, এয়া হৈছে ধনিয়া গুড়া। মছলাখিনি মই ভাজোঁতে দি দিলোঁ গোটেইখিনি মছলা। এতিয়া মই ধুনীয়াকৈ ভাজি লওঁ মছলাখিনি। মছলাখিনি অলপ টাইম ভজা হোৱাৰ পিছত মই ৰেড চিলিটো দি দিছোঁ। এতিয়া হেতাখনেৰে ধুনীয়াকৈ লৰাই দিছোঁ যাতে মছলাখিনি কেৰাহীত লাগি নাযায়। ইয়াৰ পিছত মই দি দিছোঁ বিলাহী। বিলাহীখিনি ধুনীয়াকৈ হেতাখনেৰে লৰাই মছলাখিনি মিলাই দিছোঁ। তাৰপিছত মই 2 চামুচ নিমখ দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ ঢাকনিখন মাৰি দিলোঁ। ঢাকনিখন উঠাই দিলোঁ। উঠাই দি এতিয়া হেতাখনেৰে ধুনীয়াকৈ লৰাই দিছোঁ যাতে বস্তুখিনি তলত লাগি নাযায়। অলপ টাইম লৰাই থাকিম। অলপ টাইম লৰাই থকাৰ পিছত মই পানীখিনি এড কৰি দিছোঁ অলপ। ইয়াতে মই এতিয়া গ্ৰীণ মটৰখিনি এড কৰি দিলোঁ। আৰু গোটেইখিনি বস্তু ধুনীয়াকৈ লৰাই দিব। কেইমিনিটমানৰ কাৰণে ঢাকনিখন মাৰি দিব।
এয়া হৈছে কাঠফুলা। কাঠফুলাখিনি মই এতিয়া ইয়াতে এড কৰি দিম আৰু গোটেইখিনি বস্তু হেতাখনেৰে মিলাই দিম। মাছখিনি অলপ ভজা হৈ যোৱাৰ পিছত মই আলুটো এতিয়া এড কৰি দিম। এয়া আলু এড কৰি দিলোঁ। এতিয়া হেতাখনেৰে ধুনীয়াকৈ লৰাই দিম গোটেইখিনি বস্তু। ইয়াত মই এতিয়া ঢাকনিখন লগাই দিলোঁ। অলপ টাইম ভজা হৈ যোৱাৰ পিছত মই এতিয়া পানীখিনি এড কৰি দিছোঁ, যাতে গোটেইখিনি বস্তু ধুনীয়াকৈ সিজি যায়। এতিয়া মই উতলিবলৈ অলপ টাইম ৰাখি থৈ দিম। প্ৰায় আমাৰ কাঠফুলাৰ ৰেচিপিটো বনোৱা হ'লে এয়া বনোৱা হৈ গ'ল। ৰেচিপিটো বনাবলৈ খুবেই সহজ। আপোনালোকেও মোৰ পদ্ধতিৰে বনাই চাব। কেনে পালে ক'ব আৰু কমেণ্টত জনাব কেনে পালে। আৰু যদি ভিডিঅ'টো ভাল পালে চাই লাইক, কমেণ্ট, শ্বেয়াৰ